নমস্কাৰ বন্ধুসকল, কোৱা। নমস্কাৰ বন্ধু। কি খবৰ আপোনালোকৰ? আপোনালোক ভালে আছেনে? ভালে আছেনে? মই ভালে আছোঁ। আৰু ইহঁতক মানে এতিয়া ফুৰাব লৈ যাব লাগে। এতিয়া ৰাতি 8টা বাজিছে, নেৰে মোক আজি নিবই লাগে বোলে। মই বহুত দিন হ'ল মানে মোক কৈ আছিলে ফুৰাব নি, মই টাইমেই নাপাওঁ একচুৱেলি নিবলৈ। আৰু সেইটো কাৰণে ভাবিলোঁ নাই অকণমান লৈয়ে যাওঁ। আৰু এইফালে আমাৰ এই বাইদেউ ৰখি আছে, মানে কৈছে নাই আজি ফুৰিব যাওঁ। এই দেখিছে না লাজ কৰিছে। আৰু বলকচোন এনেই অকণ ফুৰি আহোঁগৈ মানে। আৰু সিহঁতক কিবা এটা কিনি দিব লাগিব, মানে গ'লেতো মানে লাগিবই আৰু ন, পোৱালি মানুহ গ'লে কিবা এটা দিবই লাগে। গতিকে যাওঁ আৰু আপোনালোকেও দেখাওঁ কি কিনি দিওঁ ন। ব'লক অকণ ফুৰি আহোঁ মানে। আৰু এয়া আমি আহি পালোঁ, প্ৰথম কাপোৰৰ দোকানতে সোমালোঁ। আৰু এয়া আমাৰ মেডামে কাপোৰ পচন্দ কৰি আছে। মই কৈছোঁ তুমিও পচন্দ কৰা, কি কৰা আৰু মই নাচাওঁ আৰু বুলি কৈছোঁ। তাই চাই আছে মানে ঘৰত কলপচলাও আনি থৈছিলোঁ দিনত, সেইকাৰণে ভাবিলোঁ যাওঁতে একেবাৰে ব্ৰইলাৰ মাংস অকণ লৈ যাওঁ, কলপচলা দি বনাম, মই এনেও খাই ভাল পাওঁ মানে। আৰু এইফালে আহিলোঁ চেণ্ডেল দোকান। এতিয়া বোলে আমাৰ বাইদেৱে বোলে চেণ্ডেল এযোৰ লৈ লয়, তাই বোলে চেণ্ডেল নাই। আৰু এই কৈছে নেদেখাবি মোক গৰম লাগিছে, ঘামি আছোঁ বুলি কৈছে। আৰু ইয়াতে মানে এই চেণ্ডেল দোকানত আহিছোঁ, কাপোৰ ল'লোঁ আৰু এইপিনে ব্ৰইলাৰ মাংস লৈ ল'লোঁ। ৰাতি কলপচলাৰ লগত বনাব বোলে আজি। আৰু এইফালে চেণ্ডেল এযোৰ লৈ লওঁ, লৈ পেলাই লাহেকৈ ঘৰত গৈ থাকোঁ। আকৌ আমাৰ মেডামে ক'লে বোলে নাই মোৰ মেকআপ কৰা বস্তু কেইটামান ল'ব আছে, আৰু ছোৱালীহঁতৰ কিবা ক্ৰীমো ল'ব বোলে। তাই আকৌ মণিহাৰী দোকানত সোমালে মানে কিবা ল'বৰ কাৰণে। এয়া ঘৰত মানে চব্জি নাই, সেইটো কাৰণে ভাবিলোঁ চব্জি কেইটামান লৈ লওঁ। আৰু এয়া চব্জি দোকানত হাঁহি আছে দেখিছে নাই, চব্জি দোকানত আহিছোঁ। এয়া মানে আহিছোঁ যেতিয়া পূৰা বজাৰটো কৰিয়ে যাওঁ আৰু ধুনীয়াকৈ। হা 30 টকা না 5 টকা খুচুৰা আছে মোৰ তাত। মই খুচুৰা দি আছোঁ হা, 5 টকা। আৰু আহিছোঁ যেতিয়া বজাৰ কৰিয়ে যাম বুলি ভাবিলোঁ, সেইটো কাৰণে ভাবিলোঁ চব্জি কেইটামানে লৈ লওঁ ঘৰলৈ, একেবাৰে আকৌ আহিবলৈ নাই আৰু। বজাৰ চজাৰ কৰি মেলি ঘৰ পাই গ'লোঁ। আৰু হেৰি কিবা কয় কাপোৰ আনিলোঁ ইহঁতলৈ, স্পৰ্টিং এটা আৰু পেণ্ট এটা এনেকৈ কিনি দিলোঁ মানে দুইজনীকে। তো ইহঁতে মানে কি কৰে এতিয়া কাপোৰ সিহঁতে মানে কি কৰে, হেৰি কাপোৰ যদি আনি দেখাই দিওঁ ন, পিঠি মালিচ কৰিব লাগে। আৰু কাপোৰ যদি আনি পেলাই দেখাই দিওঁ, তেতিয়া মানে সিহঁতে নুখোলে আৰু কাপোৰযোৰ মানে দুদিনমান পূৰা পিন্ধিয়ে থাকিব, দিনে ৰাতিয়ে পিন্ধিব, পূৰা গা ধুই উঠিও পিন্ধিব, ৰাতি শুওঁতো পিন্ধিব, পিন্ধি পূৰা পুৰণা নোহোৱালৈকে কাপোৰ নুখোলে। আৰু যেতিয়া কাপোৰযোৰ পুৰণা হ'ব তেতিয়াহে খুলিব মানে। আৰু ক'ৰবালৈ গ'লেও সেইযোৰে পিন্ধি যাব দুদিনমান মানে। এই মোৰো এইটো আদত আছিলে আগতে, মই মানে কাপোৰ চাপোৰ কিনিলে ন, এই পুৰণা আগৰটো নিপিন্ধোঁ, আৰু নতুনকৈ যোনটো কিনা হয় মানে সেইটোৱে পিন্ধোঁ। আৰু মানে আমাৰ বাইদেউ তেনেকুৱা ছেম মানে, বুজিছে নাই। এই তাইও মানে কাপোৰ যদি কিনে সেই নতুন হয়, এই নতুনকৈ যদি কিবা এটা কিনে সেইটোকে পিন্ধি পূৰা ঘূৰি থাকিব। বাকী জেগাত ধুনীয়া কাপোৰ পৰি থাকক, বাকচত পৰি আছে, সেইবিলাক নিপিন্ধে। এই যোনটো মানে ভাল লাগিব সেইটোৱে পিন্ধিব। আৰু আমাৰ ইহঁতো তেনেকুৱাই হ'ল মানে। এই দুজনী পূৰা লালিপপ খাই শুই আছে মজাকৈ। হাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। ভয় দেখা নেকি? নাপালে ভয় দেখাব তই। তুমি কি খাই আছা? এইটো কি খাই আছা? এইটো কি খাইছা? কি খালা তুমি? আৰু কি খালা? বৰ্তাই কি দিলে? বৰ্তাই মাজা দিলে, মাজা খালা? তুমি মাজা নাখালা? তুমি মাজা নাখালা? খালা মাজা? ক'ত লাগি গ'ল? কি লাগি গ'ল? লালিপপ দাগ লাগি গ'ল? তো ফ্ৰেণ্ড, মানে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আকৌ নেক্সট ভিডিঅ' লগ পাম।